নমস্কাৰ ফ্ৰেণ্ডছ, অসমৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ সাধাৰণ জ্ঞানৰ 20টা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন দিয়া আছে, কোনটো দিনত চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়? অপশ্যনত দিয়া আছে 3 ডিচেম্বৰ, 3 ছেপ্টেম্বৰ, 2 ডিচেম্বৰ, 2 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰেমত পৰিল নেকি নামৰ কিতাপখনৰ লেখক কোন? কম্পিউটাৰত টাইপ কৰা প্ৰথমখন অসমীয়া কিতাপ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দিলীপ কুমাৰ দত্ত। মই প্ৰেমত পৰিল নেকি নামৰ কিতাপখন দিলীপ কুমাৰ দত্তই লিখিছিলে আৰু এই কিতাপখন আছিলে কম্পিউটাৰত ছপা হোৱা প্ৰথমখন কিতাপ। নেক্সট কুৱেশ্যন, অসমত কোনটো দিন সতী জয়মতী দিৱস হিচাপে পালন কৰা হয়? অপশ্যনত দিয়া আছে 27 মাৰ্চ, 14 জানুৱাৰী, 2 ডিচেম্বৰ, 24 নৱেম্বৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 27 মাৰ্চ। ইংলিছ কৈ দিলোঁ অলপতে। নেক্সট কুৱেশ্যন, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ প্ৰাচীন কামৰূপৰ এই চাৰিটা ভাগ আছিল। নিম্নলিখিত কোনটো ঐতিহাসিক ৰচনা এই চাৰিটা বিভাগৰ উল্লেখ পাইছে? অপশ্যনত দিয়া আছে মহাভাৰত, যোগিনীতন্ত্ৰ, কালিকা পুৰাণ আৰু বিষ্ণু পুৰাণ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যোগিনীতন্ত্ৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো পুৰাণ অনুসৰি কামাখ্যা মন্দিৰ কামৰূপৰ কেন্দ্ৰত আছিল? অপশ্যনত দিয়া আছে বিষ্ণু পুৰাণ, কালিকা পুৰাণ, শিৱ পুৰাণ, যোগিনীতন্ত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কলিকা পুৰাণত উল্লেখ থকা মতে আমাৰ কামাখ্যা মন্দিৰ কামৰূপৰ কেন্দ্ৰত আছিলে। নেক্সট কুৱেশ্যন, 1671 খ্ৰীষ্টাব্দত চৰাইঘাটৰ মহাযুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? অপশ্যনত দিয়া আছে চক্ৰধ্বজ সিংহ, ৰত্নধ্বজ সিংহ, উদয়াদিত্য সিংহ, ওপৰৰ কোনোটো নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব উদয়াদিত্য সিংহ। আৰু এটা কথা মনত ৰাখিব, চৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ আছিলে ৰাম সিংহ। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বৰ সময়ত তৃতীয় মন্ত্ৰী পদ বৰপাত্ৰ গোহাঁই কাৰ দ্বাৰা সৃষ্টি কৰা হৈছিলে? অপশ্যনত দিয়া আছে চুপিমফা, চুকামফা, চুহুংমুহুং আৰু চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চুহুংমুঙৰ দিনত বৰপাত্ৰ গোহাঁই তৃতীয় পদৰ সৃষ্টি কৰা হৈছিলে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন চহৰ কাছাৰী ৰাজ্যৰ অন্তিম ৰাজধানী আছিলে? অপশ্যনত দিয়া আছে ডিমাপুৰ, যোৰহাট, মাইবং, কহিমা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মাইবং। মাইবং আছিলে কছাৰীসকলৰ অন্তিম ৰাজধানী। নেক্সট কুৱেশ্যন, জিকিৰ বৰ মহান মুছলমান সাধু শ্বাহ মিলানৰ দ্বাৰা ৰচনা কৰা হৈছিল, যাক জনপ্ৰিয় বুলি জনা যায়। অপশ্যনত দিয়া আছে আজান পীৰ, আজান ফকীৰ, মৌলানা আবুল একো নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আজান ফকীৰ। আজান ফকীৰৰ ৰিয়েল নাম হ'ল শ্বাহ মিলন, শুদ্ধ নামটো। নেক্সট কুৱেশ্যন, 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? 1905 চনৰ অসম স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? অপশ্যনত আছে তৰুণৰাম ফুকন, OK দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনৰ সময়ত নেতৃত্ব দিছিলে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন চহৰ 2020 চনত অসমৰ প্ৰথম শূন্য আৱৰ্জনা নগৰ হিচাপে স্বীকৃতি পাইছে অসম চৰকাৰৰ ফালৰ পৰা? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব তিতাবৰ। তিতাবৰে শূন্য আৱৰ্জনা জিৰ' ৱাষ্ট বুলি ডিক্লেয়াৰ পাইছিলে অসম চৰকাৰৰ পৰা। নেক্সট কুৱেশ্যন দিয়া আছে, 1921 চনত গঠন হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিলে? 1921 চনৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত গুৱাহাটীত পাণ্ডুত অনুষ্ঠিত হৈছিল? অপশ্যনত দিয়া আছে 40তম অধিৱেশন, 41তম অধিৱেশন, 42তম অধিৱেশন, 43তম অধিৱেশন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 41তম অধিৱেশন। এই অধিৱেশনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন ৰজাই ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনত দিয়া আছে হাতকাছুৰা আৰু কি আছে চম্বাৰাসুৰ,
ৰত্নাসুৰ নৰকাসুৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নৰকাসুৰ নৰকাসুৰে ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাই আছিল প্ৰথম ভাৰতীয় যিয়ে এটা বিশেষ দপ্তৰ লাভ কৰিছিল নিম্নলিখিত কোনটো আমি জানো সকলোৱে আনন্দৰাম বৰুৱাই ICS এক্সাম পাছ কৰিছিলে আৰু লাভ কৰিছিলে এজন জিলা ন্যায়াধীশ মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট নেক্সট কুৱেশ্যন 1884 চনত যোৰহাটৰ সাৰ্বজনিক সভা প্ৰতিষ্ঠাপক কোন আছিলে অপশ্যনত আছে পুষ্পলতা দাস জগন্নাথ বৰুৱা অমিয় কুমাৰ দাস তৰুণৰাম ফুকন ইয়াৰ শুদ্ধ এনচাৰটো হ'ব জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যন হাজত কোনে মছজিদ নিৰ্মাণ কৰিছিল যাক পোৱা মক্কা বুলি জনা যায় আৰু ই বৰ্তমান মুছলমানসকলৰ বাবে মক্কা সদৃশ এনচাৰত কুৱেশ্যনত অপশ্যন দিয়া আছে হুছেইন শ্বাহ মুহাম্মদ বিন বখতিয়াৰ গিয়াছুদ্দিন আউলিয়া মীৰ জুমলা ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গিয়াছুদ্দিন আউলিয়াই অসমত পোৱা মক্কা নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন পৰৱৰ্তী বছৰৰ কোনটো চাহ অসমত আৱিষ্কাৰ কৰিছিল ইয়াৰ এনচাৰটো অলপ গলমাল হৈছিলে কুৱেশ্যনটো সহজকৈ ভাবিলে হ'ল অসমত কেতিয়া চাহ আৱিষ্কাৰ কৰা হৈছিলে অসমত চাহ আৱিষ্কাৰ কৰা হৈছিলে 1823 চনত এইটো আছিলে আজিৰ কাৰণে লাষ্ট কুৱেশ্যন চ' থেংক ইউ গাইজ থেংকছ ফৰ ৱাচিং আৰু ভিডিঅ' আৰু আগন্তুক ভাল ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব থেংক ইউ